নমস্কাৰ, মই শ্ৰৱী আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টি আপোনালোকক দেখাম 32 সাইজৰ ব্লাউজ কাটিং সহজে ঘৰতে কেনেধৰণে কৰিব আপোনালোকে। তেনেহ'লে বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। এয়া মই প্ৰথমে লাইনিঙতে আপোনালোকক আজি কাটিং কৰি দেখাম। আৰু এতিয়া লাইনিংটো দুভাঁজ কৰি লৈ মই এনেধৰণে লেন্থ লৈছোঁ বেক পাৰ্টৰ কাৰণে 15 ইঞ্চ আৰু শোল্ডাৰ লৈছোঁ ইয়া 5.5 ইঞ্চ আৰু আৰ্ম হোল লৈছোঁ মই 5.5 ইঞ্চ। আৰু চিনটো যিহেতু মই পেঞ্চিলেৰে দিছোঁ সেইবাবে ভালকৈ ধৰিব পাৰিছে নাই আপোনালোকে জনাব। আৰু এতিয়া চেষ্টৰ সাইজ আমাক লাগিব 32, সেইবাবে আমি 32 4 ডিভাইড কৰিলে 8 ইঞ্চ হয় আৰু 2 ইঞ্চ মই এক্সট্ৰাকৈ লৈছোঁ কাপোৰ চিলাইৰ বাবে। আৰু এতিয়া 10 ইঞ্চ হৈছে আৰু একেধৰণে কমৰটো আমি 9 ইঞ্চ ল'ম। আৰু এতিয়া এনেধৰণে চিনডাল দি ল'ম মই। আৰু ডিঙিৰ বহলটো লৈছোঁ মই 2 ইঞ্চ আৰু এইপিনে পিঠিৰ কাটটোৰ বাবে লৈছোঁ মই 5 ইঞ্চ। এনেধৰণে 5 ইঞ্চত মাৰ্ক কৰি লৈছোঁ। আৰু এতিয়া ডিঙিৰ বহলটো লৈছোঁ তল চাইডে 3 ইঞ্চ আৰু ডিঙিৰ দহটো লৈছোঁ মই 10 ইঞ্চ আৰু এনেধৰণে চিনটো দি লৈ এতিয়া এনেধৰণে আমি ৰাউণ্ড শ্বেপ কৰি ল'ম। আৰু এতিয়া এইপিনে আধা ইঞ্চ কমকৈ চিনটো দিব। আৰু এইপিনে আৰ্ম হোল লৈছোঁ মই আৰু আৰ্ম হোল আমাৰ আছিলে 13 ইঞ্চ, সেইবাবে এনেধৰণে আপোনালোকে জুখি চাব 6.5 ইঞ্চ হ'ব 13 হ'লে। আৰু এতিয়া মই এয়া ৰাউণ্ড শ্বেপ কৰি লৈছোঁ আৰু এনেধৰণে ছাইডলৈ অকণমান নমাই দিব, তেতিয়া আৰ্ম হোলৰ শ্বেপটো ধুনীয়া হ'ব। আৰু এতিয়া এয়া মোৰ বেক পাৰ্টটো কাটিং কৰি হৈ গৈছে আৰু ফ্ৰণ্ট পাৰ্টটো এতিয়া আমি কেনেধৰণে কাটিং কৰিম আপোনালোকে চাই যাওক। এয়া প্ৰথমে কাপোৰটো ফ্ৰণ্ট পাৰ্টৰ কাৰণে অকণমান বহল লাগিব, সেইবাবে কাপোৰটো অকণমান এনেধৰণে বহলাই ল'ব। আৰু এতিয়া বেক পাৰ্টটো ইয়াৰ ওপৰত বহাই দিব আৰু এয়া এনেধৰণে চিনটো দি ল'ব আৰু দুইটা চাইডে এনেধৰণে চিনটো দি লৈ বেক পাৰ্টটো আঁতৰাই ল'ব। আৰু এতিয়া ইয়াৰ পৰা আৰ্ম হোল ল'ব আপোনালোকে 5.5 ইঞ্চ একেধৰণেৰে। এয়া মই 5.5 ইঞ্চত মাৰ্ক কৰি ল'লোঁ আৰু এইপিনে একেধৰণেৰে 10 ইঞ্চ ল'ব আৰু 2 ইঞ্চ এক্সট্ৰাকৈ ল'ব। আৰু এতিয়া শোল্ডাৰৰ পৰা আপোনালোকে একেবাৰে 10 ইঞ্চত ইয়াতে মাৰ্ক কৰি ল'ব আৰু 10 ইঞ্চত মাৰ্ক কৰি ইয়াৰ পৰা এনেধৰণেৰে 6.5 ইঞ্চত আপোনালোকে মাৰ্ক কৰিব। 6.5 ইঞ্চত মাৰ্ক কৰি ল'ব আৰু এতিয়া 6.5ক দুভাগ কৰিলে 3.2 ইঞ্চত মিডলত আপোনালোকে এনেধৰণে চিনটো দি ল'ব আৰু তাৰ পাছত এনেধৰণে এইটো চাইডে 1 ইঞ্চ আনটো চাইডেও 1 ইঞ্চ এনেধৰণেৰে কৰি ল'ব। আৰু এতিয়া ব্ৰা কাটৰ শ্বেপটো আপোনালোকে দি ল'ব। এয়া এনেধৰণেৰে চিনকেইটা লগাই দিব আৰু এইটো চাইডে আধা ইঞ্চত চিনটো দি ল'ব। আৰু এতিয়া আমাৰ আৰ্ম হোলৰ চাইডে ফ্ৰণ্ট পাৰ্টত অকণমান ভিতৰ চাইডে
10 কৰি ৰাখিব আৰু এতিয়া 3 ইঞ্চত এয়া মাৰ্ক কৰি ল'ব প্ৰথমে আৰ্ম হোলৰ পৰা আৰু এতিয়া এই চিনটোৰ লগত আৰ্ম হোলৰ এই 3 ইঞ্চৰ চিনটোৰ লগত লগাই আমি ব্ৰা শ্বেপটো বনাই ল'ম প্ৰথমতে এয়া দেখিছেনে মই কেনেধৰণেৰে ব্ৰা শ্বেপটো কাটিং কৰিম এতিয়া এয়া এনেধৰণে আৰ্ম হোলৰ শ্বেপটোৰ জোখত এনেধৰণেৰে চিনটো দি লৈছো আৰু সেই চিনটোৰ লগত এতিয়া এনেধৰণে ব্ৰা শ্বেপটোৰ লগত লগাই দিছো আৰু এই পিনৰ পৰা 3.5 ইঞ্চত মই চিন দি ললো আৰু এতিয়া ব্ৰা কাটৰ সেকেন্ড পাৰ্টটো আমি একেধৰণে মিডল পইণ্টৰ পৰা 4 ইঞ্চত যোগ দি লৈছো আৰু এইটো সাইডে 3.5 ইঞ্চত মই মাৰ্ক কৰিছো আৰু আনটো সাইডে মই 4 ইঞ্চত মাৰ্ক কৰিছো আৰু একেধৰণেৰে চিন গিটা লগাই লৈ এতিয়া মই এয়া চিনটো লগাই দিছো ভালদৰে এয়া মোৰ ব্ৰা কাটটো হৈ গৈছে আৰু এইটো সাইডেও আধা ইঞ্চ মই কমাই লৈছো আৰু এয়া দেখিছেনে আৰু এই আৰ্ম হোলৰ সাইডৰ পৰা 5.5 ইঞ্চত এনেধৰণে মাৰ্ক কৰিব আৰু এইটো সাইডেও এনেধৰণেৰে আপোনালোকে 5.5ত চিনটো দি ল'ব আৰু এতিয়া আপোনালোকে বেল্টৰ পাৰ্টটো কেনেদৰে কাটিং কৰিব চাওক প্ৰথমতে ব্লাউজৰ বেক পাৰ্টটো বহাই ল'ব আৰু বহাই লৈ এনেধৰণেৰে চিনটো দি ল'ব চিনটো দি লৈ এটা সাইডে আপোনালোকে 4.5 ইঞ্চত চিন দিব আৰু আনটো সাইডে 4 ইঞ্চত চিন দিব আৰু চিন দি লৈ এতিয়া মোৰ ফ্ৰন্ট পাৰ্টৰ চিন দি হৈ গ'ল আৰু এতিয়া মই কেনেধৰণে কাটিং কৰিছো আপোনালোকে চাই যাওক আৰু মোৰ এতিয়া ফ্ৰন্ট পাৰ্টৰ পাৰ্টকেইটা কাটিং কৰি হৈ গ'ল আৰু এতিয়া ব্লাউজৰ হাতটো কেনেধৰণে মই কাটিং কৰোঁ আপোনালোকে চাই যাওকচোন প্ৰথমতে এতিয়া মই এয়া 10 ইঞ্চ লৈছোঁ লেন্থটো হাতটোৰ বাবে আৰু বহলটো লৈছোঁ মই 8 ইঞ্চ আৰু একেধৰণে তলৰটো মই 8 ইঞ্চে লৈছোঁ আৰু 8 ইঞ্চৰ চিনটোৰ পৰা ওপৰৰ চিনটোৰ পৰা এনেধৰণে মই 4 ইঞ্চত মাৰ্ক এটা কৰি লৈছোঁ আৰু এনেধৰণে বেকাকৈ মই আঁচডাল টানি দিছোঁ আৰু এতিয়া মোৰ তল সাইডে আকৌ 6.5 ইঞ্চত এনেধৰণে বেকাকৈ আঁচ টানিছোঁ আৰু এতিয়া মই হাতৰ শ্বেপটো ধুনীয়াকৈ কাটিং কৰি ল'ম আৰু এয়া মোৰ হাতটো কাটিং কৰি হৈ গ'ল আৰু এতিয়া আপোনালোকে ব্লাউজৰ মেইন কাপোৰটো কেনেধৰণে কাটিং কৰিব চাই যাওকচোন প্ৰথমতে ব্লাউজৰ মেইন কাপোৰটো এনেধৰণে দুভাজ কৰি ল'ব দীঘলে আৰু তাৰ ওপৰত যিখিনি লাইনিং মই এতিয়া কাটিলোঁ সেই শ্বেপ কেইটা আপোনালোকে এনেধৰণে ওপৰত বহাই ল'ব আৰু এনেধৰণে আটাইকেইটা বহাই লৈ এতিয়া ধুনীয়াকৈ কাটিং কৰি ল'ব আৰু আজি ভিডিঅ'টো আপোনালোকৰ চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদি চাই ভাল পালে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটি যিসকলে নতুনকৈ চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি ৰাখিব যাতে মই যেতিয়াই এনেকুৱা ধৰণৰ নতুন ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াওঁ পোনপ্ৰথমে আপোনালোকে চাব পাৰে ধন্যবাদ